নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, পবিত্ৰ শাওণ মাহ সমাগত। 18 জুলাইৰ পৰা আৰম্ভ হ'ব শাওণ মাহ। পবিত্ৰ শাওণ মাহৰ প্ৰথম দিনটো শনিবাৰ পৰিছে 18 জুলাইৰ দিনা। গতিকে প্ৰিয় দৰ্শক, এই পবিত্ৰ শাওণ মাহৰ যদি আপুনি প্ৰথম দিনটো তথা শনিবাৰৰ দিনটোত আজিৰ আমি ভিডিঅ'টোত যিখিনি আপোনাক কৰ্মৰ বিষয়ে ক'ব খুজিছোঁ, এই কাম যদি আপুনি প্ৰথম দিনটোত কৰিব পাৰে, তেতিয়াহ'লে আপুনি বিশ্বাস কৰক, শনি ভগৱান আৰু ভগৱান শিৱৰ কৃপা আপোনাৰ ওপৰত গোটেই বছৰ জুৰি থাকিব। যদি আপোনাৰ জীৱনত যিকোনো শনিৰ দুখ থাকে, শনিৰ দশা থাকে, তেন্তে সেই সকলোবিলাক নাইকিয়া হ'ব। যদি আপুনি যিকোনো কৰ্মক্ষেত্ৰত আপুনি ভালদৰে কামবোৰ সম্পূৰ্ণ কৰিব পৰা নাই, বা আপোনাৰ হাতত টকা পইচা ৰৈ নাথাকে, বা আপুনি যদি কিবা এটা কাম কৰে, সেই কামটো যদি আপুনি সম্পূৰ্ণ মনোযোগ দি কৰিব নোৱাৰে, আপুনি কামটো আধৰুৱা কৰি এৰিব লগা হয়, তেন্তে আপোনাৰ মাজত শনিৰ দোষ আছে। যদি আপোনাৰ জন্মকুণ্ডলীত শনিৰ দোষ থাকে, তেন্তে এই সকলোবিলাক আপুনি কৰা এই কৰ্মৰ দ্বাৰা দূৰ হ'ব শনিৰ কুপ্ৰভাৱ। যদি আমি ক'ব খোজে এই কৰ্মসমূহ সঠিকভাৱে আমি কোৱাৰ দৰে কৰিব পাৰে, তেতিয়া আপুনি গোটেই বছৰ জুৰি আপুনি সকলোতে ভাল ফল পাব পাৰিব। আপোনাৰ যিকোনো আধৰুৱা কাম আপুনি অতি শীঘ্ৰেই সম্পূৰ্ণ কৰি তুলিব পাৰিব। প্ৰিয় দৰ্শক, আমাৰ সনাতন ধৰ্মত প্ৰতিটো সপ্তাহৰ প্ৰতিটো বাৰ কোনোবা নহয় কোনোবা এজন দেৱতাৰ নামত সমৰ্পিত। গতিকে শনিবাৰৰ দিনটো হৈছে শনি ভগৱানৰ নামত সমৰ্পিত। আৰু শাওণ মাহৰ প্ৰথম দিনটো পৰাৰ বাবে আপুনি যদি আজিৰ ভিডিঅ'টোত ক'ব খোজা এই কাম কৰে, তেতিয়াহ'লে আপুনি স্বয়ং মহাদেৱৰ কৃপা লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, শাস্ত্ৰত উল্লেখ কৰা হৈছে যে শাওণ মাহৰ শনিবাৰৰ দিনটো অতি শক্তিশালী বুলি গণ্য কৰা হৈছে। এই শাওণ মাহৰ যদি আপুনি শনিবাৰৰ দিনটোত আমি ক'বলৈ আগবঢ়াই এই কৰ্ম কৰে, তেতিয়া আপুনি শিৱ আৰু শনি দুয়োজনৰে আপুনি অতি সহজতে কৃপাদৃষ্টি লাভ কৰিব পাৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্টত আপুনি ন্যায়ৰ দেৱতা শনি ভগৱানৰ নামত অৱশ্যেই এটা কমেণ্ট লিখিব, নাইবা হৰ হৰ মহাদেৱ বুলি অৱশ্যেই ধ্যান কৰি কমেণ্ট লিখিব। লগতে ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। দৰ্শক, পবিত্ৰ শাওণ মাহত বহু লোকে ব্ৰত পালন কৰে, বিশেষকৈ সোমবাৰৰ দিনটোত হ'লেও উপবাস পালন কৰে। যদি আপুনি পবিত্ৰ শাওণ মাহৰ শনিবাৰৰ দিনটোত শুদ্ধ চিত্তে আপুনি শনি ভগৱানক পূজা অৰ্চনা কৰে, তেতিয়াহ'লে আপোনাৰ জীৱনৰ সকলো শনিৰ দোষা দূৰ হ'ব। ইয়াৰ উপৰিও আমি আপোনাক কেইটামান বিশেষ উপায় বা কামৰ বিষয়ে ক'ব খুজিছোঁ। গতিকে আহক আমি ভিডিঅ'টো বেছি দীঘলীয়া নকৰাকৈ আমি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়োঁ। প্ৰিয় দৰ্শক, সকলোৰে ঘৰতে নিশ্চয় সৰিয়হৰ তেল পোৱা যায়। তেল আমাৰ ৰান্ধনি ঘৰত আমি সকলোৱে ব্যৱহাৰ কৰোঁ। যদি আপুনি বজাৰৰ পৰা সৰিয়হৰ তেলৰ বটল এটা কিনি আনে, আৰু সেই তেলৰ বটলটো যদি আপুনি আপোনাৰ ৰান্ধনি ঘৰত ব্যৱহাৰ নকৰাকৈ আপুনি যদি ৰাখি লৈ শনিবাৰৰ দিনটো স্নান কৰি পৰিষ্কাৰ কাপোৰ পিন্ধি আপুনি মন্দিৰলৈ যাব পাৰে শনিৰ। তাৰ পাছত আপুনি শনি মন্দিৰত ক'লা শলিতা ব্যৱহাৰ কৰি এই সৰিয়হৰ তেলৰ বটলটোৰ পৰা আপুনি তেল অলপ ঢালি দিব। তাৰ পাছত চাকি গছি আপুনি জ্বলাই দিব। বিশ্বাস কৰা হৈছে, যদি আপুনি শনিবাৰৰ দিনটোত এনেকৈ সৰিয়হৰ তেলেৰে ক'লা শলিতা দি আপুনি চাকি জ্বলাব পাৰে শনি মন্দিৰত, তেতিয়াহ'লে আপোনাৰ জীৱনত বহুতো আপুনি লাভালাভ দেখিবলৈ পাব। অতি আচৰিত ফল আপুনি দেখিবলৈ পাব। ইয়াৰ দ্বাৰা আপোনাৰ জীৱনত যদি শনিৰ কুপ্ৰভাৱ থাকে, তেন্তে হ্ৰাস পাবলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, ইমানেই নহয়, আপুনি পবিত্ৰ শাওণ মাহৰ প্ৰথমৰ শনিবাৰৰ দিনটোত দান কৰাটো অতি পুণ্যৰ কাম।
যদি আপুনি দুখীয়া কোনো অভাৱনীয় মানুহক যদি আপুনি তিলৰ পৰা তৈয়াৰ কৰা সামগ্ৰী দান কৰে নাইবা ক'লা কাপোৰ, ক'লা চেণ্ডেল, ক'লা ছাতি আপুনি দান কৰে, তেতিয়াহ'লে আপোনাৰ জন্মকুণ্ডলীত যদি শনিৰ কুপ্ৰভাৱ থাকে তেতিয়াহ'লে সেই সকলো দূৰ হ'ব। শনিগ্ৰহ মজবুত হৈ পৰিব। কেৱল শনিৰ কুপ্ৰভাৱ দূৰ হোৱাই নহয়, আপুনি আৰ্থিক দিশতো উন্নতি হ'ব পাৰিব। প্ৰিয় দৰ্শক, আপুনি যদি কোনো ধৰণৰ কাপোৰ বস্ত্ৰ আপুনি দান কৰিব নোৱাৰে তেন্তে আপুনি সৰিয়হৰ তেলৰ এগছি আপুনি চাকি হ'লেও অৱশ্যেই আগবঢ়াব দুখীয়া দৰিদ্ৰ ব্যক্তিক। তেনে কৰিলে আপোনাৰ জীৱনৰ পৰা সকলো নেতিবাচক শক্তি দূৰ হৈ আপুনি জীৱনৰ সফলতা পাবলৈ সক্ষম হ'ব পাৰিব শীঘ্ৰেই। প্ৰিয় দৰ্শক, এইখিনিতে আপোনাক শাওণ মাহৰ প্ৰথম শনিবাৰৰ দিনটোত কৰা এটা বিশেষ চমৎকাৰী উপায় দিব খুজিছোঁ। ইয়াৰ বাবে আপোনাক এটা নাৰিকলৰ প্ৰয়োজন হ'ব। নাৰিকলটো আপুনি কাটি ল'ব, তাৰ ভিতৰত আপুনি চেনি আৰু আটা ভৰাই ল'ব। তাৰ পাছত আপুনি সন্ধিয়াৰ সময়ত সেই নাৰিকলটো কোনো নিৰ্জন ঠাইত তথা কোনো মানুহ নথকা একেবাৰে নিৰ্জন ঠাইত আপুনি যাব। তাত আপুনি মাটিত এটা গাঁত খান্দিব। গাঁত খান্দি আপুনি সেই নাৰিকলটোৰ ভিতৰত যিখিনি বস্তু ভৰাইছে সেই বস্তুখিনিৰ সৈতে আপুনি পুতি থৈ আহিব। তাৰ পাছত ধ্যান ৰাখিব আপুনি পাছলৈ যাতে ভুলতো কেতিয়াও ঘূৰি নাচায়। এনে কৰিলে আপোনাৰ জীৱনত থকা কঠিনৰ পৰা কঠিন বাধা সকলো বাধা বিঘিনি দূৰ কৰাত সহায় কৰিব। আপোনাক সকলো বাধাৰ পৰা পৰিত্ৰাণ দিয়ে বুলি বিশ্বাস কৰা হৈছে শাস্ত্ৰত। লগতে আপুনি শাওণ মাহৰ প্ৰথমৰ শনিবাৰৰ দিনটোত পুৱা সোনকালে উঠি স্নান কৰি আপুনি 21 বাৰ শনি স্তোত্ৰ পাঠ কৰিব। এনে কৰিলে শনি ভগৱান শীঘ্ৰেই প্ৰসন্ন হয় আৰু যি ভক্তই এনে কাৰ্য কৰে তেওঁ জীৱনৰ পৰা শীঘ্ৰেই সকলো কুদৃষ্টি শনিৰ দূৰ হয়। সেইবাবেই শনিবাৰৰ দিনটোত আপুনি অৱশ্যেই শনিৰ স্তোত্ৰ পাঠ কৰিব নাইবা শনি মন্ত্ৰ জপ কৰিব। কেৱল ইমানেই নহয়, শাওণ মাহৰ যিহেতু প্ৰথমৰ শনিবাৰৰ দিনটো অতিকৈ শক্তিশালী, এই শনিবাৰৰ দিনটোত আপুনি আহঁত গছ বা পিপাল গছৰ তলত আপুনি পূজা কৰিব পাৰে। সন্ধিয়া আহঁত গছৰ তলত আপুনি পানী আগবঢ়াব লাগে। গাখীৰ বা গুড় মিহলি কৰিলে অত্যন্ত ভাল হয়। যি পানী দিব তাত আপুনি কেঁচা গাখীৰ আৰু গুড় মিহলি কৰি আপুনি সেই পানীখিনি আহঁত গছৰ তলত যদি অৰ্পণ কৰে তথা ঢালি দিয়ে তেতিয়া অতিকৈ ভাল বুলি কোৱা হয়। তাৰ পাছত আপুনি সৰিয়হৰ তেলৰ চাকি জ্বলাব পাৰে। তাৰ পিছত আপুনি এই কাৰ্য কৰি 7 বাৰ প্ৰদক্ষিণ কৰিব লাগে শনিৰ মন্ত্ৰ জপ কৰি। ওম শনিশ্চৰায়ে নমঃ এইদৰে আপুনি জপ কৰি 7 বাৰ আহঁত গছজোপাৰ তলত আপুনি 7 বাৰ প্ৰদক্ষিণ তথা ঘূৰিব লাগে। এনে কৰিলে আপোনাৰ জীৱনলৈ অহা সকলো বিপদ আৰু জীৱনত চলি থকা সকলো বিপদ বিঘিনি দূৰ কৰাত সহায় কৰে। লগতে আপুনি শাওণ মাহৰ প্ৰথম শনিবাৰৰ দিনটোৰ পৰা আৰম্ভ কৰি প্ৰতিটো শনিবাৰৰ দিনটোতে ক'লা কুকুৰ, ক'লা কাউৰীক আপুনি যিকোনো বস্তু খাবলৈ দিয়াটো অতিকৈ শুভ। যদি আপুনি সৰিয়হৰ তেলেৰে প্ৰস্তুত কৰি ৰুটি খুৱাব পাৰে তেতিয়াহ'লে অতিকৈ শুভ বুলি কোৱা হয়। আপুনি উন্নতিৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, শাওণ মাহৰ প্ৰথমৰ শনিবাৰৰ দিনটোত আপুনি শিৱ মন্দিৰ দৰ্শন কৰি শিৱলিংগত আপুনি ক'লা তিল অৰ্পণ কৰিব লাগে। আপুনি পানী তথা জলৰ সৈতে ক'লা তিল মিহলি কৰি নাইবা গাখীৰৰ সৈতে ক'লা তিল মিহলি কৰি সেয়া আপুনি মহাদেৱৰ শ্ৰীচৰণত তথা শিৱলিংগত অৰ্পণ বা ঢালিব লাগে। তাৰ পাছত আপুনি সৰিয়হৰ চাকি জ্বলাব লাগে আৰু বেলপাত ধতুৰা আপুনি অৰ্পণ কৰিব লাগে। যদি আপুনি শাওণ মাহৰ প্ৰথম দিনটো তথা শনিবাৰৰ দিনটোতে শাওণ মাহৰ আপুনি এনে কাৰ্য কৰে তেতিয়া শিৱ ভগৱান আৰু শনি ভগৱান দুয়োজনেই সন্তুষ্ট হৈ পৰিব আপোনাৰ এই কাৰ্যত। প্ৰিয় দৰ্শক, আপোনাৰ জীৱনৰ পৰা শনিৰ দশা নাইকিয়া কৰিবলৈ আপুনি হনুমান চালিচাও শনিবাৰৰ দিনটোত জপ বা পাঠ কৰাটো অতিকৈ শুভ। শনিবাৰৰ দিনটোত আপুনি ক'লা বা গাঢ় ৰঙৰ কাপোৰ পৰিধান কৰিব লাগে।
শনিবাৰৰ দিনটোত আপুনি পৰাপক্ষত নিৰামিষ আহাৰ গ্ৰহণ কৰাটো অতিকৈ জৰুৰী। বিশেষকৈ মাছ, মাংস, মদ, সুৰা ইত্যাদিৰ পৰা আপুনি একেবাৰেই বিৰত থাকিব। নহ'লে শনিৰ কুপ্ৰভাৱ পৰি আপুনি জীৱনত নিজেই পস্তাব লাগিব। প্ৰিয় দৰ্শক, আমি আপোনালোকক যিখিনি কামৰ বিষয়ে শ্বেয়াৰ কৰিলোঁ, এই সকলো উপায় বা কাম আপুনি মনত ভক্তি আৰু শুদ্ধ মনেৰে কৰক। যদি আপুনি মনত ভক্তি আৰু শুদ্ধ অন্তৰেৰে কৰিব পাৰে, বিশ্বাস ৰাখি, তেন্তে আপুনি সুফল নিশ্চিতভাৱে পাবই পাব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ আপুনি শাওণ মাহৰ প্ৰথম শনিবাৰৰ দিনটোত কি কাৰ্য কৰি দিনটো পাৰ কৰিব আপুনি নিশ্চয় জানি ল'ব পাৰিলে। গতিকে আপুনি 18 জুলাই শনিবাৰৰ দিনটোত এইসমূহ কাৰ্য কৰি আপুনি পাৰ কৰক দিনটো। আপুনি গোটেই বছৰটোৰ বাবে শুভফল লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে যদি ভিডিঅ'টো চাই আপুনি উপকৃত হৈছে, তেন্তে আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগতো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে সকলোৱে এই কৰ্মসমূহ কৰি সুফল লাভ কৰিব পাৰে, স্বয়ং মহাদেৱ আৰু শনি ভগৱানৰ কৃপা লাভ কৰিব পাৰে। গতিকে আপোনাৰ মনোবাঞ্ছা পূৰ্ণ হওক, আপোনাৰ জীৱনৰ পৰাও শনিৰ দোষ দূৰ হওক, আপুনিও লাভ কৰক মহাদেৱ তথা শনি ভগৱানৰ কৃপা। আমিও তাৰেই কামনা কৰিছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ সকলোকে লগ পাম। ধন্যবাদ।